ৰাতিপুৱা উঠিলো আৰু বতৰটো বৰ ধুনীয়া কৰিছিল, সেইবাবে ভাবিলোঁ যে এটা মিনি ভ্লগেই বনাই দিওঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাই, তাৰে কাৰণটো এটা নেক্সট লং ভিডিঅ'ত কৈ আছোঁ বাৰু। আৰু যিহেতু বতৰটো বৰ ধুনীয়া কৰি আছিল, ঘৰত থাকিনো কি লাভ হ'ব, অলপমান ফুৰি আহোঁ বলক। ফুৰিবলৈ আহি আধা ৰাস্তা পাইছোঁ মাত্ৰ, দেউতাই কৈছে যে আহচোন ডিম্পল একঠাইৰ পৰা আহোঁ। ঘৰ আহি পাই কাপোৰ পিন্ধি ৰেডি যাবলৈ। ক'ত যাই আছোঁ তাৰে আগতে মই যে আপোনালোকক তেতিয়া কৈছিলোঁ যে বতৰটো বৰ ধুনীয়া কৰি আছে। এতিয়া দেখিছেনে, সূৰ্য একদম মূৰৰ ওপৰত আহি পৰিছে। এতিয়া কথাটো হ'ল মই ক'ত যাই আছোঁ, মই যাই আছোঁ হোমিঅ'পেথিক তাত, মানে মোৰ অলপমান অসুখ হৈ আছে। হোমিঅ'পেথিক তাত আহি পালোঁ, কিন্তু ইয়াত হোমিঅ'পেথিকজনে নাই, মানে গৰু দিব গৈছে বোলে। ফাইনেলি মোৰ ঔষধ চৌষধ লোৱা হ'ল, কিন্তু দেউতাই হোমিঅ'পেথিকজনৰ লগত লেকচাৰে মাৰি আছে। প্ৰায় 15 মিনিট হ'ল এতিয়ালৈকে লেকচাৰে শেষ হোৱা নাই, কি কৰোঁ হয় বৰ গৰমো ধৰিছে। আৰু ফাইনেলি গধূলি হ'ল আৰু মায়ে ক'লে যে ফুৰিবলৈ যোৱাৰ আগতে ঘৰত গামোচাখন মাৰি লৈ অলপমান ফুৰিবলৈ ওলাই আহিলোঁ। আৰু আহি দেখোঁ যে গুণতীয়াৰ পানী মূৰত কিবা কৰি আছে, ত' পিছতে গম পালোঁ সি বোলে মাছ মাৰিব। আৰু ফাইনেলি সি আশ্ৰাখন মাৰিলে আৰু ভালেখিনি মাছ পালে দিয়ক। ফাইনেলি ঘৰ আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। পুনৰ লগ পাম নতুন ভিডিঅ'তে। থেংকছ ফৰ ৱাটছিং।